Hello everyone, এই কেকটো যোৱাকালি ৰাতিয়ে বেক কৰি থৈ দিছিলোঁ এতিয়া আইচিং কৰোঁ আজি হৈছে 3rd মে আৰু বহুত স্পেশাল দিন এটা হয় আজি কাৰণ আজি মোৰ মিষ্টাৰৰ বাৰ্থডে সেইকাৰণে কেক এটা বেক কৰিছোঁ আৰু মই 3 বছৰমান আগতে কেক বনোৱা শিকিছিলোঁ সেইকাৰণে মই ঘৰতে কেক বনাওঁ আপোনালোকে যদি শিকিব বিচাৰে মোক কমেন্টত জনাবচোন মই আপোনালোকক মানে ৰেচিপিটো দিব ট্ৰাই কৰিম আৰু যেহেতু নিজে জানো মাৰ্কেটৰ পৰা কিয় আনো কেক আৰু নিজে বনাই খোৱা কেকৰ মজাই বেলেগ দিয়কচোন আৰু মই এজনী হাউসৱাইফ হয় গতমকনো দামি কি গিফট দিব পাৰিম মৰম কেয়াৰ ইম্পৰ্টেন্স তাৰ বাহিৰে সময় তাৰ বাহিৰে মই তেওঁক একো দিব নোৱাৰো সেইকাৰণে ভাবিছো যিমান পাৰো মই আজি তেওঁক বেছি স্পেশাল ফিল কৰাবৰ কাৰণে ট্ৰাই কৰো আৰু ফাইনেল লুক এইটো কেকৰ বহুত সিম্পল কে বনাইছো আৰু এতিয়া গাপা ধুই আহিলো এতিয়া চাকিখৰ জ্বলাই লম কাৰণ ভগৱানৰ আশীৰ্বাদটো মেইন যদি ভগৱানে আমাক আশীৰ্বাদ দি থাকে তেতিয়া হলে আমাক কোনো মানে বিপদে আমাক চুব নোৱাৰে যি কি নহক মই চাকিখৰ জ্বলালো আৰু এতিয়া ৰেডি হ আৰু প্ৰিন্সক পঠাইছিল স্কুল এতিয়া প্ৰিন্সক আমি স্কুলৰ পৰাই ললো আৰু হ্যাপি বাৰ্থডে গান বজাইছো দেই আজি এয়া চাও আৰু হ্যাপি বাৰ্থডে গান বজাই আমি গৈ আছো শিলঙত আপোনালোকে চাগে ভাবিছে যে ইমান কিয় শিলং যায় এনি টাইম শিলং যাই থাকে আমি কৰিম কি কাৰণ ইমান বেছি বিজি হৈ গৈছো জীৱনটোত যেহেতু দুদিন বন্ধ প্ৰিন্সৰ ফ্ৰাইডে আমি আহিছো স্যাটাৰডে সানডে বন্ধ সেইকাৰণে ভাবিছো দুদিন তাতে হে কৰি আহো অকমান টাইম স্পেন্ড কৰি আহো আৰু বৰাপানী পোৱাৰ আগতে যোনখন ব্ৰিজ ৰিপেয়াৰ হৈ আছে সেইকাৰণে ট্ৰাফিক জামত ফাছিলো আৰু তাতে সানাও আমি কিনি খালো আৰু ৰাস্তাত অকমান নামি প্ৰিন্স আৰু মই এনেকে জংঘলি ফুল এইবোৰ ফুল ফুলি আছিলে আগতে সৰুতে এই ফুল দি বহুত খেলিছিলো দেই মই সো প্ৰিন্সক কলো যে লোৱা কেইটামান ফুল ডেডিক দি দিয়া আৰু যিমান পাৰিছো গতমক আজি স্পেশাল ফিল কৰাব ট্ৰাই কৰিছো এনেও কৰাও কিন্তু আজিৰ যেহেতু তেওৰে দিন সেইকাৰণে ভাবিছো আজি বেছি স্পেশাল ফিল কৰাও আৰু ধুনিয়াকে জাম তাম ভাঙিলে এতিয়া আমি আহিছো এটা ধুনিয়া লোকেশন চাই ভাবিছো ৰাস্তাতে হ্যাপি বাৰ্থডে গান বজাই তাতে আমি কাটিলো কেকটো এনেকে কেতেও এনেকে ওপেন জাগাত মানে এনে কেক কাটা নাছিলে এবাৰ প্ৰথম আৰু চাওকচোন এটা ডগিও আহিলে ৰাস্তাৰ সাকে ভগৱানে আশীৰ্বাদ দিবৰ কাৰণে পঠাই দিছিলে সেইকাৰণে তেওঁকো মানে ডগিটোকো অকমান দি দিলো কেক আৰু সব পিনে চাওকচোন কি ধুনিয়া ফুলবোৰ ফুলিছে দেখি যে খুব বেছি ভাল লাগিছে আৰু ফাইনালি আহি পালো আমি আমাৰ হোটেল এই বিমানটা এখন হৈছে শিলং মানে পুলিশ বজাৰতে আছে আপোনালোকেও আহিলে আহিব পাৰে সেইকাৰণে দেখুৱাইছো আৰু এইখিনিতে কৈ দিও যে আজিৰ ব্লগটো তেনেকুৱা একো নাই কোনো নকব যে কিবা ব্লগ দিলে কিবা শিকিব পাৰা ব্লগ দিয়ক হয় কিন্তু আজিৰ ব্লগটোত মই জাস্ট মেমৰি হিচাপতে ৰাখিব বিচাৰিছো সেই কাৰণেহে মই ব্লগটো দিছো যেনেকে আপোনালোকে কিছুমান ফটো ক্লিক কৰি নিজৰ ফেসবুক একাউণ্টত ৰাখে মই তেনেকে ব্লগ এটা বনাই মেমৰি হিচাপত থব বিচাৰিছো আৰু এতিয়া মই ফ্ৰেশ হৈ লও আৰু হৈ ভাবিছো অকমান আপোনালোকক ৰুমটো দেখুৱাই দিও কাৰণ আপোনালোকে যদি আহিব পাৰে ৰুমটো বহুত বেছি ধুনিয়া আৰু ভালো হয় হোটেলখন এইফালে আৰু একেবাৰে পুলিশ বজাৰতে আছে আপোনালোকে আহিলে আহিব পাৰে আৰু মই ফ্ৰেশ হয় এতিয়া ইটো পিন্ধিছো এইটো ড্ৰেছ পিন্ধিছো কেনেকুৱা লাগিছে কবচোন ভাবিছো অকমান দেখুৱাই দিও এখন হৈছে এইটো হৈছে বাথৰুম অকমানে দেখুৱাইছো কাৰণ বেছি দেখাব নোৱাৰো কাৰণ এটা ব্লগত ইমানখিনি ক্যাপচাৰ কৰাটো পসিবল নহয় যিখিনি পাৰিছো অলপকে মেমৰিখিনি ৰাখিব বিচাৰিছো আৰু বহুত বেছি ভাল লাগিছে ইজনে হিজনৰ লগত সময়বোৰ আমি দিব পাৰিছো কাৰণ ইমান বেছি বিজি হৈ থাকা যায় গতমু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰি থাকে আমাৰ কাৰণেটো কৰে দিয়কচোন ফ্যামিলিৰ কাৰণে সো ভাবিছো দুদিন সময় পাইছো দুদিন অকমান যদি ফুৰি আহো ইজনে হিজনৰ লগত অকমান টাইম স্পেন্ড কৰো ভালো লাগে দিয়কচোন মনবোৰ ফ্ৰেশ লাগে সেই কাৰণে আৰু ইয়াত এতিয়া আমি লাঞ্চটো কৰিলো আজি লাঞ্চ হৈছে এইখিনি আমাৰ লাইভ শো আৰু ৰাতি এনেকে হোটেলত লাইভ শো হৈ আছিল বহুত বেছি ভাল লাগিলে আৰু সাকসন প্ৰিন্সে আকৌ এটা কেক লৈ আহিলে কৈছে কি আৰু এটা কেক কাটা কাৰণ আজি তোমাৰ বাৰ্থডে কিন্তু হি কেকটো কাটাৰ আগতে নিজে খাব ললে কাৰণ হিয়াৰ ইটো ফেভাৰিট হয় চকলেট কেক আৰু এনেকে আমি ৰাতি লাইভ শোটো চাই ৰাতি শুই গলো আৰু এতিয়া হৈছে নেক্সট ডে মৰ্নিং সাকসন গুটে আন্ধাৰ হৈ আছে মানে ওয়েদাৰটো বহুত বেছি ভাল হৈ আছিল আৰু এতিয়া লাগিছে মানে বুফে আমাৰ ব্ৰেকফাষ্ট আৰু ইয়াৰে মানে ইমান কেখন হোটেলত গৈছো দিয়কচোন কিন্তু ইয়াৰে ব্ৰেকফাষ্ট মোৰ খুব বেছি ভাল লাগিছে মানে বহুত বেছি ভাল প্ৰেজেন্টেশন বহুত বেছি ভাল আছিল
আৰু ইমান ধুনীয়াকৈ মানে গোটেইখিনিয়ে আছিলে বেলেগ হোটেলতো থাকে দিয়কচোন বুফে বাট ইয়াতে ইমানখিনি আইটেম পাইছিলোঁ বহুত বেছি ভাল আপোনালোকে যদি এইখন হোটেলত আহে ব্ৰেকফাষ্টটো ইনক্লুড কৰিব পাৰে বহুত বেছি ভাল লাগিছিলে আৰু মোৰ টেনশ্যনটো ফ্ৰী হৈছে কি প্ৰিন্সে বহুত ধুনীয়াকৈ খাইছে মানে কেতিয়াবা এনেকুৱা হয় আমি বুফেটো ইনক্লুড ল'লে প্ৰিন্সে কিছুমান বস্তু নাখায় বা অলপমান খাই এৰি দিয়ে মোৰ সেইটোৱে টেনশ্যন হৈ থাকে এজ এ মাদাৰ কিন্তু এতিয়া ইবাৰ মানে প্ৰিন্সে ইমান ধুনীয়াকৈ খাইছে কাৰণ বহুত বেছি আইটেম আছিলে আৰু সেইকাৰণে মোৰ টেনশ্যনটো বহুত মানে ফ্ৰী হৈ গৈছে আৰু এই দুদিন আমি ইজনে সিজনক সময় দিলোঁ কাৰণ ইমান বেছি বিজি হৈ যোৱা যায় জীৱনটোত যদি আমি এতিয়াই যদি আমি এনজয় কৰি নলওঁ কেতিয়ানো কৰিম কাৰণ আমাৰো বয়স হৈ গৈ আছে প্ৰিন্সো ডাঙৰ হৈ গৈ আছে সেইকাৰণে আৰু এইখন প্লেট প্ৰিন্সক দিও পঠালে কি তোমালোকে এতিয়া যাবা খাই যাবা আৰু কেইখনমান ফটোও শ্বেয়াৰ কৰিলোঁ সঁচাকৈ আমিনো ইজনে সিজনক গিফ্টটো দিয়াই যায় দিয়কচোন পইচা দি কিনি কিন্তু সময়টোৱে মেইন হয়নে চ' আজিলৈ আহিছোঁ বাই